চিন্তু চিন্তু তই ক'ত আছ? তোৰ লগত এটা মই কথা ক'বলগীয়া আছিল। কি কথা ক'বলগীয়া আছিলে দাদা কোৱাচোন। আৰে চিন্তু চিন্তু মোৰ এটা গুড নিউজ আছে। কোৱাচোন বাৰু দাদা কি গুড নিউজ আছে? তোক যে মই এদিন কৈছিলোঁ শুন তেন্তে তোক যে মই এদিন কৈছিলোঁ মই এটা RCC ঘৰ ঠিকা লৈছোঁ বুলি, আৰু সেই কামটো আজি কমপ্লিট হৈছে। আৰু তাৰ বাবদ ঘৰৰ মালিকে মোক 50,000 টকা পে'মেণ্ট কৰিছে কামটো কমপ্লিট হোৱাৰ বাবে। আৰে দাদা এইটোতো বৰ ভাল কথা। পিছে তুমি পইচাখিনি কি কৰিম বুলি ভাবিছা? চা মই আগৰ নিচিনাকৈ কামৰ ঠিকা পাই নোপোৱাই হৈছোঁ, ক'ৰবাত নেকি এটা দুটা। আৰু এতিয়া যিহেতু বাৰিষা বতৰ আহি আছে আমাৰ কাম কৰাত বৰ অসুবিধা হৈ পৰিব। হয় দাদা তুমি ঠিকেই কৈছা। চা সেইবাবে ভাবিছোঁ এই পইচাখিনি এনেকুৱা এটা কামত ইনভেষ্ট কৰিব লাগে য'ত নেকি এগুণৰ ঠাইত দুগুণ হৈ আমাৰ হাতলৈ আহে। সেইবাবে ঘৰতে কৰিব পৰা তই আৰু মই এটা ব্যৱসায় কথা চিন্তা কৰিছোঁ। ঠিকেই কৈছে দাদা। পিছে তুমি কি ব্যৱসায় ষ্টাৰ্ট কৰাটো কথা ভাবিছা? আৰে চিন্তা কিয় কৰিছা? আমাৰ ঘৰৰ পিছফালে ইমান এটা ডাঙৰ ফিচাৰী আছে, সেইটোতো এনেহে পৰি আছে। গতিকে তাত ভাবিছোঁ এই পইচাখিনি ইনভেষ্ট কৰি অলপ ডাঙৰ মাছৰ পোনা পুখুৰী এৰি দিওঁ, আৰু য'ত নেকি এই মাছখিনি খুৱাই বোৱাই ডাঙৰ হোৱাৰ পিছত বিক্ৰী কৰি বজাৰত বিক্ৰী কৰি কিছুমান অলপমান পইচা উপাৰ্জন কৰিব পাৰিম যেনে হ'লেও। দাদা তুমি ইমান ভাল ব্যৱসায় এটা ভাবিলা কেনেকৈ? চা আমাৰ ইয়াত ব্যৱসায় কৰিবলৈ আমাৰ ইয়াত মাছ কিনিবলৈ হ'লে বহুত দূৰ যাব লগা হয়, আৰু য'ত নেকি ক্ৰেতাসকলে মাছটো কমকৈ কিনে আৰু মাছৰ দামটো অলপ বেছি। সেইবাবে এই ব্যৱসায় কথাটো মোৰ মনলৈ আহিল। তেতিয়াতে চিন্তা নাই প্ৰয়োজন, ব্যৱসায় আৰম্ভ কৰাতে আমি লাগি যাবহে লাগে। সেই চেলা মঞ্চতবোৰ এনেই ভাল লাগি থকা নাই। দেউতাই মাছ বিকি ইমান সোপা পইচা পালে মোক এটকাও নিদিলে। আজি দাদাক পইচা খুজিবই লাগিব। আজি পাৰ্টি এটাকে কৰিম চাল্লা। দাদা কি হ'ল ক? মোক আজি অলপমান পইচা লাগিছিল। হঠাৎ তোক কিয় পইচা লগা হ'ল? দিবি নে নিদিয় সেইটো ক, কচাই ক। বাৰে প্ৰতি খুচৰি নাথাকিবি। পইচা দিম, কিন্তু এনে চৰ্ত। চা তইতো দেখিছই মূৰৰ ঘাম মাটিত পেলাই মই পইচাই ঘটিছোঁ ইমান কষ্ট কৰি, আৰু এই পইচাখিনি তই অযথা খৰচ কৰিব নোৱাৰিবি। এই মোৰ শেষ কথা। এয়া ল পইচা। দেউতা তই অন্ততঃ মোক কেনেকুৱা কথা ক'ব নালাগিছিল, কাৰণ মই তোৰ ভাই। কি ছয় মোৰ ইমান দিন ঘৰত বহি আছো, মোৰ একো এটা কাম বন নাই। কেইটামান টকাৰ বাবে দেউতা মোক ইমান কথা শুনাবি পাৰিলি কেনেকৈ দেউতা? ইমান কথা শুনাবি কেনেকৈ দেউতা? মই বুজিছো তই যে ব্যৱসায় ইমানবোৰ টকা পাইছ, সেইটো কাৰণে মোক পাহৰি গৈছ দেউতা। দাদা চিন্তু তোৰ হাতত কি? বুজিলো, মানে মোৰ পৰা পইচা লৈ তই মদ খাই আহিছ। তোক চৰটো কিয় মাৰি তই বুজি পাইছনে? চা তোক কৈছিলো মই এই পইচা বেয়া কামত ব্যৱহাৰ নকৰিবি, কিন্তু তই মদ খাই আহিলি। দাদা তই মোক চৰ মাৰিলি। মই মাৰিছো তাতে কি হ'ল? তই মোক চৰ মাৰিলি দাদা। এই পইচা বহুত কষ্টৰে মই ঘটিছিলো, কিন্তু তই মদ খাই চব পইচা মোক শেষ কৰি দিছ। মই বহুত দুখ পাইছো মনত। মই বহুত দাদা তই মোক ক্ষমা কৰি দিবি। তই মোক যিখিনি মৰম দিছিলি মই এক চিকুটো বুজি নাপালো দাদা, এক চিকুটো বুজি নাপালো। মোৰ মা দেউতাও নাই যদি তই মোক মায়ে যিখিনি মৰম দিব নোৱাৰিছিলে সেইখিনি মৰম তই দিছিলি দাদা। দাদা তই মোক ক্ষমা কৰি দে দাদা, তই মোক ক্ষমা কৰি দে। তই মোক যিমানখিনি মৰম দিছিলি মই এক চিকুটো বুজি নাপালো দাদা, এক চিকুটো বুজি নাপালো দাদা, মোক ক্ষমা কৰি দে দাদা। বুজিছো, মই সকলো বুজিছো, কিন্তু তই নিশ্চয় এই কাম কৰা নাই।
নিশ্চয় তই বিকাশৰ লগত পৰি এই কাম কৰিছ মদ চব খাই মেলি এনেকুৱা কৰিছ একো নাই চিন্তু একো নাই তই সোনকালে তাৰ লগ এৰিব লাগিব নহ'লে তই সকলো বস্তু আৰু মোকো লগত শেষ কৰি পেলাবি দাদা দাদা তুমি মোক এৰি থৈ নেযাবা তুমি এনেকুৱা নকৰিবা দাদা মই তুমি যিমানখিনি মৰম দিছিলা এক চিকুটো বুজি নাপালো দাদা দাদা মোক ক্ষমা কৰি দিয়া দাদা মোক ক্ষমা কৰি দিয়া তুমি যিমানখিনি মোক মৰম দিছিলা মই এক চিকুটো বুজি নাপালো লাগি থাকিব লাগে এটা নতুন জীৱন হ'ব তই তাৰ লগ সোনকালে এৰিব লাগিব নহ'লে সকলো শেষ হৈ যাব এতিয়া আকৌ আমি বিজনেছত সোনকালে মন দিব লাগিব যাতে বিজনেছটো আৰু আমাৰ ডেভেলপ হয় বুজিছ নে কি ক'লো দাদা মোক এইফালে মাফ কৰি দিয়া এতিয়াৰ পৰা মই শুনিম এতিয়াৰ পৰা মোৰ তুমিয়ে মা তুমিয়ে দেউতা দাদা